নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে। আমাৰ ঘৰলৈ ভণ্টি আহি আছে আমাৰ শহুৰ দেউতাৰ অৰিজিনেল গাঁৱৰ পৰা। মোৰ হাজবেণ্ডৰ পেহীয়েকৰ জীয়েক হয় মানে আমাৰ ভণ্টি, আৰু তাইক মানে কেক খুৱাম বুলি ভাবিছোঁ আৰু কেক ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোককো দেখাম মই কেনেকৈ কেকটো বনাম, ভিডিঅ'টো চাই থাকিব। এইফালে মই বাতি এটাত ডিম 3টা লৈছোঁ, তাৰপিছত ইলেক্ট্ৰিক ব্লেণ্ডাৰতে মই বিট কৰি লওঁ। কেকটো গাইজ মই অভেনত বনাইছোঁ আৰু কেকত কি বস্তু দিয়া আছে সেই সকলোবোৰ ভিডিঅ' কৰা নহ'ল। কেকটো মই ডিম আৰু ময়দায়েদি বনাইছোঁ চিম্পলকৈ। ৱাও, ফাইনেলি কেকটো হৈ গ'ল আৰু ভালদৰে সিজিলে। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই ক্ৰীমখিনি বিট কৰি আছোঁ, চাওঁ আপোনালোকে। ক্ৰীমখিনি বিট কৰি হৈ গ'ল আৰু আপোনালোকে দেখি পাইছেনে। আৰু মই ব্লু কালাৰৰ দিছোঁ, অলপ ব্লু কালাৰ বনাম বুলি ভাবিছোঁ কেকটো। বুকুতে তুলি ললো হিয়াৰে দাপোনতে, সামৰিলো দি থাকে সপোনে, কি যে হ'লা আহি বুকুতে, আঁকি থলো তোমাৰ দুনয়নতে, সাঁচি থলো গোপনে গোপনে। বুকুতে তুলি ললো হিয়াৰে দাপোনতে, সামৰিলো দি থাকে সপোনে, কি যে হ'লা আহি বুকুতে, আঁকি থলো তোমাৰ দুনয়নতে, সাঁচি থলো গোপনে গোপনে। গাইজ মই কেকটো বহুত চিম্পলকৈ বনাইছোঁ, একো ডিজাইন দিয়া নাই তাত, কাৰণ কেকটো নিজেই খামতো সেইকাৰণে ডিজাইন দি নাথাকিলোঁ আৰু। তাৰপিছত এয়া দেখিছেনে, কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই কমেণ্টত। আৰু সেইফালে আমি কেকটো কেনেকৈ খালোঁ অলপ কাটি পিনি দেখুৱালোঁ আৰু আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই।